নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ হিন্দীৰ চেপ্টাৰ নম্বৰ 3 ধৈৰ্য কা পাঠ সেই চেপ্টাৰটো মই অসমীয়াত আলোচনা কৰিম তোমালোকৰ লগত আহিছোঁ চেপ্টাৰৰ মাজলৈ চেপ্টাৰটিৰ নাম হ'ল ধৈৰ্য কা পাঠ মানে ধৈৰ্যৰ পাঠ তলত লিখা আছে जातक कथा तो जातक कथा माने कि याते दी दिसे गौतम बुद्ध के जीवन से संबंधित नीतिपरक कथाओं को हम जातक कथा के रूप में जानते हैं माने गौतम बुद्धर जीवনৰ লগত সম্বন্ধিত নীতি কথাবিলাককে जातक कथा বুলি কোৱা হয় इस पाठ में धैर्य के महत्व के बारे में बताया गया है আৰু এই পাঠটিত ধৈৰ্যৰ মহত্বৰ বিষয়ে কোৱা হৈছে এতিয়া আৰম্ভ কৰিছো ইয়াতে কৈছে पुराने जमाने की बात है माने पुरानी दिनर कथा गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे गौतम बुद्धই এখন গাঁৱৰ পৰা অইন এখন গাঁৱলৈ খোজকাঢ়ি গৈ আছিল साथ में उनकी शिष्य भी थे और লগত তেওঁৰ শিষ্য সকলো আছিল उस दिन बहुत गर्मी थी সেইদিনা बहुत গৰম আছিল सनभर विश्राम के लिए वे एक वृक्ष के नीचे तृण पर बैठ गए অকমান টাইম বিশ্ৰামৰ কাৰণে তেওঁ এডাল গছৰ তলত তৃণত বহিলে মানে বন চন যে থাকে তেনেকৈ গছৰ তলত মানে অলপ ৰেষ্ট ল'বৰ কাৰণে বহিলে उन्होंने एक शिष्य से कहा তেওঁ এজন শিষ্যক ক'লে बहुत प्यास लगी है बहुत प्यास लगी আছে कहीं से थोड़ा जल ले आओ কৰবাৰ পৰা অকণমান পানী লৈ আহা शिष्य ने आसपास देखा শিষ্যজনে ওচৰে পাজৰে চালে वहाँ एक छोटा सा पोखर था আৰু তাত এটা সৰু পোখৰ মানে তোমালোকৰ পুখুৰী নিচিনা বুলি ক'ব পাৰা বা জলাশয় বুলি ক'ব পাৰা তেনেকৈ সেয়া এটা আছিলে पोखर में एक बैल जल पी रहा था আৰু তাত এটা গৰুৱে पानी खाई आছিলে शिष्य वही से जल लेने के लिए आगे बढ़ा और शिष्यजने तार पৰাই पानी आनिবৰ কাৰণে আগবাঢ়িলে उसे देखकर बैल डर गया और जल से होता हुआ निकल भागा আৰু শিষ্যজনক দেখি গৰুটো মানে ভয় খালে ভয় খাই কিনে পানীৰ ওপৰতে মানে এনেকৈ দৌৰি গুচি গ'ল इससे जल गंदा हो गया আৰু গৰুটো যেতিয়া পানীত খাই আছিলে তাৰ পিছত এনেকৈ গুচি গ'ল ভয় খাই কিনে তেতিয়া মানে কি হৈ গ'ল পানীখিনি লেতেৰা হৈ গ'ল शिष्य ने सोचा শিষ্যজনে ভাবিলে गंदा जल गुरु के लिए ले जाना ठीक नहीं होगा মানে লেতেৰা পানীখিনি গুৰুৰ বাবে লৈ যোৱাটো ঠিক নহ'ব वो फिर आगे बढ़ा তেওঁ আকৌ আগবাঢ়িলে चारों तरफ देखा চাৰিওফালে চালে पर उसे जल का दूसरा स्रोत दिखाई नहीं दिया किंतु তেওঁ পানীৰ দ্বিতীয়টো উৎস দেখা নাপালে वो थक गया और তেওঁৰ ভাগৰ লাগিল वापस आकर उसने सारी घटना बुद्ध को सुनाई और घूरी आহি তেওঁ সমগ্ৰ ঘটনাটো বুদ্ধদেৱক ক'লে शिष्य की बात सुनकर बुद्ध मुस्कुराए শিষ্যজনৰ কথা শুনি বুদ্ধদেৱে হাঁহিলে और बोले আৰু ক'লে पुनः तुम उसी पोखर के पास जाओ আকৌ তুমি সেই পুখুৰীটোৰে বা সেই জলাশয়টোৰে ওচৰলৈ যোৱা তেনেকৈ ক'লে अगर इस बार भी जल गंदा हो तो कुछ समय रुक जाना और এইবাৰো যদি পানীখিনি লেতেৰা হৈ আছে তেতিয়াহ'লে অলপ টাইম ৰৈ দিবা पर जल लेकर ही लौटना কিন্তু পানীখিনি লৈহে আহিবা बुद्ध की आज्ञा मानकर शिष्य वहाँ पुनः गया বুদ্ধদেৱৰ आज्ञा শুনি বা आज्ञा मानी শিষ্যজন তালে আকৌ গ'ল পুনৰ গ'ল इस बार उसने देखा कि जल निर्मल है और এইবাৰ তেওঁ গৈ দেখিলে যে পানীখিনি সাফা হৈ আছিল गंदगी नीचे बैठ गई পানীখিনিৰ যোনবিলাক লেতেৰা আছিল সেইবিলাক তল পৰি গ'ল शिष्य अब पात्र में जल भरकर बुद्ध के पास लौटा শিষ্যজনে এইবাৰ পাত্ৰটোত পানী ভৰ্তি কৰি বুদ্ধদেৱৰ ওচৰলৈ আহিলে বুদ্ধনে उसे पास बुलाकर कहा বুদ্ধদেৱে তেওঁক ওচৰলৈ মাতি ক'লে इस छोटी सी बात को तुम सदा याद रखना এই সৰু কথাটো তুমি সদায় মনত ৰাখিবা इसे तुम्हें धैर्य का पाठ मिलेगा ইয়াৰ পৰা তোমালোকে ধৈৰ্যৰ পাঠ শিকিবা মানে তেওঁক এইটোৱে বুজাব বিচাৰিছে যে আমি ধৈৰ্য ধৰিব লাগে সকলো বস্তুতে এতিয়া তেওঁ যদি প্ৰথমবাৰ পানী আনিব যাওঁতে পানীখিনি যে লেতেৰা হৈ গৈছিল তেওঁ যদি তাত অলপ টাইম ৰৈ দিলে হয় তেতিয়া তাৰ পৰাই পানীখিনি লৈ আহিব পাৰিলে হয় কিন্তু তেওঁ মানে ধৈৰ্য ধৰিব নিবিচাৰিলে আৰু পানীখিনি লেতেৰা হোৱাৰ কাৰণে বেলেগ জাগাত পানী বিচাৰি ঘূৰি ফুৰিলে কিন্তু বেলেগটো জেগা নাপালে আৰু এনে তেওঁৰ ভাগৰো লাগিল তেনেকুৱা কথা সেয়েহে ইয়াতে কৈছে जब भी तुम्हारा मन अशांत हो যেতিয়া তোমাৰ মনটো অশান্তিত থাকিব তো उसे थोड़ा समय देना যেতিয়া তোমাৰ মনটো অশান্তিত থাকিব তেতিয়া মনটোক অলপ সময় দিবা मन की मलिनता और अशांति बेच जाएगी মনৰ মলিনতা মানে মনৰ লেতেৰা আৰু অশান্তিবিলাক বহি যাব মানে কি গুচি যাব সেইটো কৈছে मन अपने आप शांत हो जाएगा মনটো নিজে নিজেই ঠিক হৈ যাব বুদ্ধদেৱে সেইটোৱে বুজাইছে যে পানীখিনি যেনেকৈ অলপ টাইম হোৱাৰ পিছত নিজে নিজে
চাফা হৈ গ'ল, গন্দগীবিলাক লেতেৰাবিলাক তল পৰি গ'ল, তেনেদৰে আমাৰ মনটো যেতিয়া অশান্তিত থাকিব তেতিয়া আমি নিজৰ মনটোক অলপ সময় দিব লাগে, তেতিয়া নিজে নিজে আমাৰ মনটো ঠিক হৈ যাব বা শান্ত হৈ যাব, সেইটোৱে কৈছে। বুদ্ধ কি অনমোল বাতে শুনকৰ শিষ্য কা চিত প্ৰসন্ন হৈ গয়া। আৰু বুদ্ধদেৱৰ অনমোল বাতে মানে কি, মূল্যৱান কথাবিলাক শুনি শিষ্যজনৰ মনটো বহুত ভাল লাগিলে বা শিষ্যজনৰ মনটো প্ৰসন্ন হৈ গ'ল, আনন্দ পালে, সেইটোৱে কৈছে। এই চেপ্টাৰটিত সেইটোৱে বুজাইছে। বাকী চেপ্টাৰটিটো মই বুজাই দিলোঁ তোমালোকে বুজি পালানে নাই, কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাই দিবা। আৰু ভিডিঅ'টি যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।